নমস্কাৰ দৰ্শকসকল, এক নম্বৰটো খবৰ। অখিল গগৈ ডাঙৰ মন্তব্য। এহাল গৰু বিক্ৰী কৰি কিছুমানে মাক দেউতাকৰ চিকিৎসা কৰিছিল। বিজেপি চৰকাৰখনে গৰু বিক্ৰী কৰা বন্ধ কৰিলে। গাহৰি গৰু বিক্ৰী কৰি কিছুমান দুখীয়া পৰিয়াল উন্নত হৈছিল। এতিয়া সকলো বিজেপি চৰকাৰে কাঢ়ি লৈ গ'ল আৰু অসমত থাইলেণ্ড কোম্পানীক গাহৰি ব্যৱসায় কৰি ধনী কৰিবলৈ দিয়া নহ'ব। বিজেপি চৰকাৰখনে এইবাৰ গাহৰিৰ ওপৰত হাত দিছে। ২ নম্বৰটো খবৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ ব্যাপক প্ৰস্তুতি চলি আছে। যোৰহাটৰ সোণাৰাম চুতীয়া ক্ষেত্ৰত ৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব অধিৱেশন। ৩ নম্বৰটো খবৰ। অসমৰ লাখ লাখ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰলৈ ভাল খবৰ। বিনামূলীয়া চাইকেল দিব চৰকাৰে। প্ৰতিখন জিলাত সাজু কৰিছে চাইকেল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে। ৪ নম্বৰটো খবৰ। মিয়াই চৰকাৰৰ পৰা জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে। তাৰ পিছত উজনি অসমত মিয়া বিৰুদ্ধে যুদ্ধ ঘোষণা। খিলঞ্জীয়া মানুহ সজাগ হ'বলৈ আহ্বান। অসমীয়া ৰাইজক সতৰ্কতাবাণী দিছে শৃংখল চলিহাই। ৫ নম্বৰটো খবৰ। যোৱা মাজৰাতি অসমত ডাঙৰ ভূমিকম্পই জোকাৰি গ'ল। ৬ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে অবৈধ কয়লা খনিৰ পৰা বহুত শ্ৰমিক পলায়ন। ৭ নম্বৰটো খবৰ। চাবুৱাত ঘৰৰ পৰা সন্ধানহীন দুগৰাকী কিশোৰী। নাম নিকিতা কৰ্মকাৰ আৰু নেহা কৰ্মকাৰ। ৮ নম্বৰটো খবৰ। আহি থকা ১ ফেব্ৰুৱাৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰিব জাগিৰোড মৰিগাঁও সংযোগী কপিলী দলং। ৯ নম্বৰটো খবৰ। BTC নিৰ্বাচনত UPPL আৰু বিজেপিৰ মিত্ৰতা নহয়। ১০ নম্বৰটো খবৰ। বলীউডৰ কপিল শৰ্মাক মৃত্যুৰ ভাবুকি দিছে পাকিস্তানৰ পৰা। ১১ নম্বৰটো খবৰ। গাঁও এৰি পলাইছে সীমান্তৰ অসমীয়া ৰাইজ। নগা দুৰ্বৃত্তৰ তাণ্ডৱ মৰিয়নিত। ১২ নম্বৰটো খবৰ। অহা ৩১ জানুৱাৰীৰ পৰা পাঠশালাত সাহিত্য সভাৰ অধিৱেশন হ'ব। ১৩ নম্বৰটো খবৰ। বৰপথাৰৰ টেঙানীত অখিল গগৈয়ে ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু আদৰ্শ দেখুৱালে। ১৪ নম্বৰটো খবৰ। পুনৰ আৰম্ভ মিয়া খেদা অভিযান। এটাও মিয়া যাব নোৱাৰিব উজনি অসমলৈ। গোটেই অসমখন লেতেৰা কৰি পেলাইছে মিয়াই। ১৫ নম্বৰটো খবৰ। আপোনাৰ মোবাইল চিম কাৰ্ডখন যিকোনো সময়তে বন্ধ হ'ব পাৰে আৰু ৯০ দিনৰ ভিতৰত চিমত যদি ৰিচাৰ্জ নভৰাই তেনেহ'লে একেবাৰেই বন্ধ হৈ যাব আপোনাৰ চিমখন। ১৬ নম্বৰটো খবৰ। পঞ্চায়ত নিৰ্বাচন বহাগ বিহুৰ পিছত আৰম্ভ হ'ব আৰু কংগ্ৰেছৰ দাবী পঞ্চায়ত নিৰ্বাচন হ'ব লাগে আৰু ইয়াতকৈ ভালকৈ বনাব চেষ্টা কৰিব।